তো হাই ফ্ৰেণ্ডছ, আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত কোনো ধৰণৰ টেকনিকেল টপিকৰ ওপৰত নহয়, বা আজিৰ এই ভিডিঅ'টোত কোনো ধৰণৰ জানিবলগীয়া কথাৰ ওপৰত নহয়। আজিৰ এই ভিডিঅ'টো হৈছে আনবক্সিং ভিডিঅ'। মানে আজি মোৰ লগত এটা ফোন আছে আৰু সেই ফোনটো মই আনবক্সিং কৰিম। আজি মোৰ লগত কি ফোন আছে সেইটো কৈ আছোঁ। আজি মোৰ লগত আছে এইটো ফোন, এইটো হৈছে Redmi 8। আজি এই ফোনটো আনবক্সিং কৰিম। তো বলকচোন এই ফোনটো আনবক্সিং কৰি লগতে ইয়াৰ ডিটেইলছখিনি ক'ম, যে ইয়াৰ ৰেম কিমান, ইয়াৰ ষ্ট'ৰেজ কিমান, ইয়াৰ বেটাৰী ইউনিটছ কিমান, এই সকলোখিনি ক'ম। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আনবক্সিংটো আৰম্ভ কৰাৰ লগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব, লগতে চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব, আৰু ভিডিঅ'বিলাক অকণমান আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আপোনাৰ দুই এজন বন্ধুৱেও ভিডিঅ'টো চাব পাৰে। তো বলক এতিয়া ভিডিঅ'টোৰ ফালে আগবাঢ়ো। এইটো হৈছে ফোনটো Redmi 8, আৰু এইটো এনেকৈ খুলিবলৈ এই চিলটো প্ৰথমে খুলি ল'ব লাগিব। চিলটো এনেকৈ খুলি ল'লোঁ আৰু সেইটো চিল খোলাই আছে। তাৰপিছত এনেকৈ এইখন ঢাকনিখন এনেকৈ গুচাই দিয়াৰ পিছত এনেকুৱাকৈ আহিব। তাৰপিছত এইখন যিটো এটা বাকচৰ নিচিনা, আৰু এই বাকচটোৰ ভিতৰত আছে মোবাইল কভাৰটো, আৰু লগতে আছে চিমখন উলিয়াবলৈ ব্যৱহাৰ কৰা এই পিনটো। তো আৰু এই বাকচটোৰ ভিতৰত একো নাই, তো এইটো ছাইডত ৰাখি দিওঁ। আৰু এইটো হৈছে ফোনটো। এই ফোনটোৰ কালাৰ হৈছে ব্লু কালাৰ, আৰু পিছফালে ফিংগাৰ প্ৰিণ্ট আৰু 12+2 মেগাপিক্সেলৰ কেমেৰা, আৰু আগফালৰ কেমেৰাটো হৈছে ফ্ৰণ্ট কেমেৰাটো হৈছে 8 মেগাপিক্সেলৰ। তাৰপিছত 15.8 চেণ্টিমিটাৰৰ ফুল ডিছপ্লে। আৰু এই ফোনটোৰ ৰেম হৈছে 4GB ৰেম আৰু 64GB ষ্ট'ৰেজ, ফোন মেমৰি হৈছে 64GB। আৰু ইয়াৰ বেটাৰী এমএইচ হৈছে 5000 mAhৰ বেটাৰী। এই ফোনটোত অনলাইন দাম হৈছে 9999, 10,000ৰ এটকা কম। এতিয়া ফোনটো ছাইডত থৈ দিওঁ। থৈ দিয়াৰ পিছত তলত কি আছে চাওঁ। তলত আছে এনেকুৱা এখন কাগজ, তো এইখনো ছাইডত ৰাখি দিওঁ। আৰু এইবিলাক হৈছে কেছ মেমৰ লগতে আছে এইবিলাক ফোনটোৰ বিষয়ে লিখা থকা কিছুমান কাগজ। ইয়াত ফোনটো কেনেকৈ ইউজ কৰিব লাগে এইবিলাক কথা ডিটেইলছত লিখা আছে। আৰু তলত আছে চাৰ্জাৰ পাৰ্ট। এইটো হৈছে চাৰ্জাৰৰ মাথাটো, যিটোৰে মোবাইলটো চাৰ্জ কৰিব পাৰি। এই চাৰ্জাৰ পাৰ্টৰ কেপাচিটি হৈছে ফাষ্ট চাৰ্জিং কেপাচিটি, আৰু এই পাৰ্ট USB কেবল এনেকৈ লগাই লৈ ফোনটো চাৰ্জ কৰিব পাৰে। এইখিনিয়ে। তো আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। তো আপুনিও যদি 10,000 টকাৰ ভিতৰত এনেকুৱা এটা 4GB ৰেম 64GB ষ্ট'ৰেজৰ যদি এটা ফোন ল'ম বুলি ভাবিছে, তো এইটো মোৰ মতেদি এইটো বেষ্ট ফোন হ'ব। আৰু ইয়াৰ সকলোখিনি কোৱালিটি ভাল। তো এইটোৱে, আকৌ এটি নতুন ভিডিঅ' লৈ আহিম অতি সোনকালে। তো আজিলৈ বাই।